দিওঁ অলপ গাইছ চোৱা পাহাৰ আমাৰ এইকণীয়া ক'ৰা নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোক আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই GoPro এটা ল'লোঁ আপোনালোকে গম পায় তো আজি তাৰ কাৰণে মানে কি কয় হেলমেট ছেটআপ কৰিবলৈ মানে এডপ্টাৰডাল লাগিব তো এডপ্টাৰডাল আজি মানে শিৱসাগৰতো বিচাৰিলোঁ আৰু মৰাণতো বিচাৰিলোঁ ক'তো নাপালোঁ তো আজি ডিব্ৰুগড় যাওঁ মানে ডিব্ৰুগড়ত পায় বুলি শুনিছোঁ তো এতিয়া ওলাই ল'ম মানে পূৰা তাৰপৰা এতিয়া গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম মানে তো ভিডিঅ'টো চাই থাকিব আপোনালোকে এতিয়া ডাইৰেক্ট মটৰ বুলুঙি গাঁৱত আপোনালোকক লগ পাম গুড মৰ্ণিং গাইজ ডিব্ৰুগড় গৈ আছোঁ এতিয়া আপোনালোকক মই ক'লোঁ মটৰ বুলুঙি গাঁৱত আহি গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ এইটো ৰাস্তাত মানে ডাইৰেক্ট গেমনত ওলাব পাৰি এই ৰাস্তাত শিৱসাগৰ ছাইডৰ পৰা আপোনালোকে যদি মানে ডিব্ৰুগড় যাম বুলি ভাবিছে তো এইটো ৰাস্তাত আহিব পাৰে এতিয়া আমি খোৱাং পামি মানে মই কৈছিলোঁ মানে আগৰ ভিডিঅ'টো যোনে যোনে চাইছিলে তো গম পায় মানে মই GoPro এটা কিনিলোঁ বুলি তো তাৰ কাৰণে মানে তাৰ মানে ক'তো নাই পোৱা এতিয়া শিৱসাগৰত বিচাৰিলোঁ তাৰপৰা মৰাণত বিচাৰিলোঁ এতিয়া ক'তো নাই পোৱা মানে আৰু অনলাইন আছে বা অনলাইনত মানে অলপ দামটো বেছি দেখুৱাইছে মানে সেইটো কাৰণে অৰ্ডাৰ কৰা নাই অনলাইনত তো এতিয়া মানে ডাইৰেক্ট চাই আনোগৈ বুলি আহিছোঁ ডিব্ৰুগড় সেইটো কাৰণে আহিছোঁ আজি মটৰ ব্লগিং অকল যে GoProটো হ'লে মানে মটৰ ব্লগিং কৰিব নোৱাৰি পাৰি মানে পাছত যদি ভইচ অভাৰ দি দিবলৈ তেতিয়া মানে পাৰে আৰু এনেকৈ মানে ফিলটো পোৱা নাযায় মানে যেতিয়া আপুনি চলাই থাকিব বা ৰিয়েলকৈ ডাইৰেক্ট কথা কৈ থাকিব মানে সেই ইমেজটো মানে তেতিয়া মানে ভইচ আকৌ দিলে মানে পাছত ভইচ লগাই দিবলৈ পায় যদি ভইচ পাছত দিয়ে মানে সেই ফিলটো মানে পোৱা নাযায় মানে সেইটো কাৰণে আৰু এডপ্টাৰডাল খুব প্ৰয়োজনীয় বস্তু মানে এইটো মেইন থিং এডপ্টাৰডাল লাগিব আপোনাৰতো GoPro লাগিব আৰু হেলমেটত লগাবলৈ আমাৰ চেণ্ট মাউণ্ট লাগিব তো সেই বহুত খৰচ মানে বহুত হয়গৈ ইমান সহজো নহয় মানে মটৰ ব্লগিং কৰা যিবিলাকে কৰিম বুলি ভাবিছে বহুত দিনৰ পৰা একদম আশা এটা আছিলে মানে GoPro এটা ল'ম বুলি তো ফাইনেলি ল'লোঁ অলপ মনটো ভাল লাগিছে মানে ভিডিঅ'বিলাক এতিয়া আহি থাকিব আৰু কণ্টিনিউ এই তিনিআলি এটা পাম এতিয়া এই তিনিআলিটো আপোনালোকে লেফ্ট ছাইডে যাব লাগিব মানে সেইফালে গ'লে ডাইৰেক্ট খোৱাং ঘাট পামগৈ গাইজ এতিয়া আহি পাই গ'লোঁ এই খোৱাং ঘাট এইখন চাই লোৱা তোমালোকে খোৱাং কলেজ এখন এইটো ৰাস্তাত ল'বহি আপোনালোকে ডাইৰেক্ট 4 লাইন এতিয়া যাব লাগিব লেফ্ট ছাইড চিধা মানে বেছি দূৰ নহয় প্ৰায় ডিমৌৰ পৰা যদি মানে শিৱসাগৰৰ পৰা আপুনি যদি মানে ডিমৌৱেদি ডাইৰেক্ট আহে মানে ইয়ালৈকে গেমনলৈকে হ'ব নি মানে 20-22 কিলোমিটাৰ মানে হ'ব লাগে মানে মোৰ হিচাপত পাই গ'লোঁ চকী সেইখনে হৈছে গেমন কৃষ্ণ চোৱা পানী একদম মানে এইকেইদিন বৰষুণ পূৰা দি আছেতো পানী পূৰা ঢল হৈ আছে মানে আৰু হয় ইয়াত থাকি হয় মানে তেওঁ অলপ কমি আছে বা তো এইখিনি পানীটো মানে বহুত ভিডিঅ' বনাম কেনেকৈ এইকেইদিন মানে অকল বৰষুণে মানে বতৰটো কি হৈছে মানে একো ধৰিব নোৱাৰি মানে বতৰ মহিমা ভিডিঅ' এটা আজি বনাব যাম বুলি ভাবোঁ কালি বনাব যাম বুলি ভাবোঁ মানে বৰষুণে দি আছে এইকেইদিন তো সেইটো কাৰণে ভিডিঅ' মানে ডেইলি বনাম বুলি ক'লেও মানে বনাব নোৱাৰি মানে এই বতৰটোৰ পৰাই বনাব নোৱাৰি চেঁচা পালোহি এতিয়া গাইছ চোৱা না পাহাৰ এখন পিকচাৰে লাগিছে এতিয়া বৰবৰুৱা পাৰ হৈ পিনে অলপ দেখো কেনেকুৱা ডমিনাৰ দি গৈছে একদম আমাৰ এইখন দিয়া ক'ৰা পাৰ্টা পাব এইখনৰ লগত কি ধুনীয়া একদম চাহ বাগান এডোখৰত অলপ দি চাওঁ দেই গাইছ অলপ দি চাওঁ মিটাৰটো ধৰিব নোৱাৰে নহয় সেইটোৱে বিপদ আকৌ আপোনালোকে কিমানটো স্পীডত গৈ আছোঁ মনিব নোৱাৰে মানে এইটো 100 আই থিংক মানে 100 ওপৰতে গৈ আছোঁ এতিয়া তেও মনিব নোৱাৰে মানে একো গমেই নাপায় পূৰা এই ইয়াত টাৰ্ণিং আহি গ'ল কিবা মানে কেমেৰাটো এইডোখৰ অফ কৰিবলৈ মন নাযায় মানে ছাইডৰ ভিউকেইটা দেখি পিনে ভাল লাগিছে মানে কিবা এটা
গাইজ এখন চোৱা তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ডিব্ৰুগড় আহি পাই গ'লোহি। এতিয়া ডাইৰেক্ট মললৈ যাম। একদম কি মল আছিলে জানো, নামটো পাহৰি থাকিলোঁ না। সেই মলটোত পায় বুলি মানে ফোন কৰিছিলোঁ সেইটোলৈ, তো তাত ক'লে পায় বুলি। এতিয়া আৰু বেছি দূৰ নাই আৰু পামগৈ আৰু। इतना बड़ा बिल्डिंग है ये, इधर पर रख दिया है। जूता बिक गया, जूता जूता। गाइस गई चाওঁ এতিয়া ভিতৰলৈ। मॉल में एंट्री कर चुका हूँ अभी। तो माही গৈছে ধুনীয়া। গোপৰ নাই কৈছে ডক্টৰ ইয়াত। একদম বহুত দুখ লাগি গ'ল আৰু দেই। গাইছ বুলি এইটো চোৱা, ইমান ডাঙৰ মলটোত মানে গোপ্ৰ ডক্টৰ নাই। কি ক'বা আৰু, একদম বিচাৰি বিচাৰি হাবা ধুই খাই গ'লোঁ। নাই এতিয়া অনলাইনতে অৰ্ডাৰ দিব লাগিব, উপায় নাই এতিয়া। বৰ দুখ মনত গৈছোঁ মানে। পাম বুলি ভাবি আছিলোঁ মানে, পালোঁ। কি ক'ব আৰু এতিয়া। এই দোকান মানে বেছি ভাল লাগে, এই লাইটকেইটা থাকে যে। কি চালিয়া ৰ'দ মানে এইটো কোৱা নাই জানো আপোনালোকক, বিৰাট মজা লাগে। এতিয়া আমি যাম ৰাইট চাইডে। চোৱা ইণ্ডিয়ান আৰ্মি আমাৰ। আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। তো আকৌ অন্য এটি এনেকুৱা ভিডিঅ'তে লগ পাম মানে আপোনালোকক। তো আজিলৈ বাই বাই গাইছ, দিওঁ অলপ।